নাম শ্ৰী নৰেন্দ্ৰ চন্দ্ৰ ডেকা। মোৰ ঘৰ ভকতপাৰাত। মই এইবাৰ ৩৫ নম্বৰ মুদৈগুৰি সমষ্টিৰ পৰা গণ সুৰক্ষা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই মোৰ কেণ্ডিডেটছাৰ আগবঢ়াইছোঁ আৰু এইবাৰ মই ২০২০ চনৰ আমাৰ বিটিআৰ নিৰ্বাচনত মই গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিম। মোৰ মূল ইছ্যু হৈছে আমাৰ বিটিএডি অঞ্চলত, বিশেষকৈ মুদৈগুৰি অঞ্চলত বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত বহুত দুৰ্নীতি পৰিলক্ষিত হৈছে। মই আচলতে শিক্ষকতা কৰি আছিলোঁ, কিন্তু মই দেখিছোঁ ৰাস্তা ঘাটকে আদি কৰি বিভিন্ন সমস্যা তাৰমানে শতকৰা ১৫% বা ২০% কামহে হৈছে, বাকীবিলাক কাম হোৱা নাই। টকাবিলাক ক'ত গৈছে, মানে ৰাইজৰ টকা, বহুত টকা আহে কিন্তু ৰাইজৰ কামবিলাক নহয়। আৰু বড়ো সমাজে ৫০ বছৰ ধৰি আন্দোলন কৰি চুক্তি কৰিলে, ৩খন চুক্তি হ'ল, এতিয়া বিটিআৰ চুক্তিও হ'ল, কিন্তু আমি দেখিছোঁ সাধাৰণ যি বড়ো ৰাইজ তেওঁলোকৰ একো উপকাৰ হোৱা দেখা নাই। কেইজনমান মুছলমানেই হওক, বেংগলীয়েই হওক, বড়োৱে হওক, অসমীয়াই হওক, কেইজনমানে মাত্ৰ সুবিধা পাইছে, কিন্তু সাধাৰণ মানুহখিনিৰ একো সুবিধা হোৱা নাই আৰু মানুহখিনিৰ মাজত বুজাবুজিৰ অভাৱ হৈছে। আমি সৰুতে দেখা পাইছিলোঁ মানুহখিনিৰ মাজত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আছিল, বুজাবুজি আছিল, কিন্তু আজিকালি বুজাবুজিটো নাই। ইটোৱে সিটোক ভাল নাপায়, ইটো জাতি সিটো জাতিক ভাল নাপায়, এনেকুৱা হৈছে। এইবিলাক যাতে নোহোৱা কৰিব পাৰি, যাতে বিটিএডি অঞ্চলটোত বা বিটিআৰ অঞ্চলটোত যাতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, সকলোৰে মাজত যাতে মৰম চেনেহ থাকে, তেনেকুৱা এটা বাতাবৰণৰ সৃষ্টি কৰাৰ উদ্দেশ্য লৈ আচলতে মই আহিছোঁ আৰু দুৰ্নীতি নিৰ্মূলটো মোৰ এটা প্ৰধান লক্ষ্য। আপুনি চাকৰি যিহেতু কাৰ্যকাল আপোনাৰ শেষ হোৱা নাই, তেনেস্থলত আপুনি ৰাজনীতিত কিয় আগমন কৰিছে? হয়, মই ৰাজনীতিত নিশ্চয় পাৰিম। এতিয়া আমি বহুত শক্তিশালী হৈ আহিছোঁ, বহুত শক্তিশালী। এতিয়া GSP মানে অকল সাধাৰণ কথা নহয় আৰু মই গম পাইছোঁ, মই কোকৰাঝাৰ গৈছোঁ, তামোলপুৰ গৈছোঁ, মই বিভিন্ন মিটিঙত অংশগ্ৰহণ কৰিছোঁ আৰু কেনেকুৱা ধৰণৰ মানুহ জড়িত হৈ আছে মই গম পাইছোঁ। ইয়াত বহুত বড়ো মানুহেও ছাপোৰ্ট কৰিছে, তাৰমানে ভাল হোৱাৰ কাৰণে। গতিকে মই ভাবোঁ আমাৰ যিটো GSP এইটোৱেই খুব ভালদৰেই BPFৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বহুত ভাল ৰিজাল্ট এটা হ'ব। এতিয়া বৰ্তমান আপোনালোকৰ মুদৈগুৰি সমষ্টিত UPPLৰ যিটো মানে 6 মাৰি আছে কেণ্ডিডেটজনে, বহুত মানুহ ইনক্লুড কৰি লৈছে। তেনেস্থলত আপোনালোকৰ যিটো GSP খুব মানে চাইলেণ্ট। আচলতে আমি খুব মানে উপৰুৱাকৈ যোৱা নাই, আমি মানে তলে তলে গৈছোঁ। আমি গ্ৰুপ চিটিং বহুত কৰিছোঁ, মানে আমি হিউজ এটা আমি কৰা নাই। আৰু নতুন দল আমি অকণমান সাৱধানে আগবাঢ়িছোঁ, ৰাইজৰ মৰম পাবৰ কাৰণে আমি ৰাইজৰ ঘৰে ঘৰে গৈছোঁ। তাৰমানে দুৱাৰখন মুকলি কৰিছে? হয়, মুকলি কৰিছোঁ নহয়, ভিতৰত সোমাই গৈছোঁ। আমি একে বিচনা পাইছোঁগৈ, শুবহে বাকী, গতিকে বহুতখিনি গৈছোঁ। আৰু মই আপোনালোকক এটা কথা কওঁ, এইবাৰ যদিও নতুন দল, BPF যদিও বহুত পুৰণি দল, UPPL যেনেকৈ নতুন দল হ'লেও বহুত জোৰে আহিছে, তেওঁলোকৰ বাতাবৰণে বহুত এটা ঢৌ তুলিছে, আমি কিন্তু তলে তলে বহুত এটা ঢৌ তুলিছোঁ, সাংঘাতিক ঢৌ। এইটো এতিয়া দৃষ্টিগোচৰ হোৱা নাই, কিন্তু ইলেকশ্যনৰ যিটো ৰিজাল্ট হ'ব, এই ৰিজাল্টত কিন্তু সেইটো দৃষ্টিগোচৰ হৈ যাব। বৰ্তমান হাগ্ৰামাৰ এটা অজত আহি আছে, যিটো মানে বৰ্তমান সময়ত লকডাউন সময়তো তেওঁলোকে এটা নিযুক্তি দিছিল, ইলিগেল নিযুক্তিৰ ক্ষেত্ৰত আপুনি? নাই, এইটোতো বহুত ইলিগেল হৈছে, এইটো একেবাৰে অবৈধ, এইটো সংবিধানসন্মত কোনো ফালৰ পৰা নহয়। আৰু তেওঁলোকে ইণ্টাৰভিউ পাতা নাই, সাক্ষাৎকাৰ লোৱা নাই, কেৱল স্বজন পোষণ নীতি গ্ৰহণ কৰি ইফালে শেষ হ'ব চৰকাৰ, সেই মুহূৰ্ততে দিওঁ আৰু কোনে গম পাব, এনেকুৱা হৈছে। আকৌ শাসনভাৰ BPFকে দিব, ৰাজ্যপালেতো শাসনভাৰ অহাৰ কথা নাছিলে, সেই মুহূৰ্তত তেওঁলোকে তাৰমানে স্বজন পোষণ নীতি ব্যৱহাৰ কৰি বহুত অন্যায়ভাৱে এইটো কাম কৰিছে। BTD অঞ্চলৰ ৰাইজৰ এইটো সাংঘাতিক অন্যায়। চাকৰি পাব, যিকেইজনৰ আছে পাওক, নীতি নিয়মৰ মাজেৰে পাওক, কিন্তু নীতি নিয়মৰ মাজেৰে হোৱা নাই। এইটোৰ আমি সম্পূৰ্ণ বিৰোধী আৰু এইটোৰ বিৰুদ্ধে আমি ৰাজ্যপালৰ ওচৰত আমি দাখিল কৰিছোঁ, এপ্লিকেশ্যন দাখিল কৰিছোঁ। সাংঘাতিক কথা আছে। তাৰমানে ৰাষ্ট্ৰীয় দলবিলাকৰ আমি দেখা পাইছিলোঁ, আগতে কংগ্ৰেছ আছিলে, এতিয়া BJP হৈছে। ৰাষ্ট্ৰীয় দল এই দুইটাই আমি বিশেষভাৱে পাইছোঁ। আৰু এতিয়া BJPয়ে যেনিবা ৰাষ্ট্ৰীয় পৰ্যায়ত বহুত ভাল কামেই কৰি আছে বুলি ক'লোঁ, আৰু বিশ্বকো প্ৰভাৱান্বিত কৰিব পাৰিছে নৰেন্দ্ৰ মোদীয়ে। ভাল, হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ অসমত, তেওঁ বহুত ভাল কাম কৰি আছে, কৰোণাৰ ক্ষেত্ৰতো বহুত ভাল কাম কৰিছে, সেইটো আমি স্বীকাৰ কৰোঁ। কিন্তু আমাৰ BTD অঞ্চলত বহুত সৰু সৰু কিছুমান কথা আছে, যিবিলাক ৰাষ্ট্ৰীয় দলে চকু দিবলৈ সময় নাপায়। তেওঁলোকে তাৰমানে আমাৰ যিখিনি নেকি আমাৰ ৰাষ্ট্ৰীয় দল নহয়, বা আমাৰ BTDত যিটো আমাৰ পৰিষদীয় এটা দল থাকিব, এই পৰিষদীয় দলটোৰ ওপৰত নিৰ্ভৰ কৰিহে
তেওঁলোকে কামবিলাক কৰিব। তেওঁলোকৰ সহযোগ লাগিব, তেওঁলোকৰ সহযোগ নহ'লে BTADত একো নহয়। কিন্তু BTADৰ পৰা সমস্যাখিনি ঠিকে ঠিকে তেওঁলোকক দিব পাৰিব লাগিব। আচল সমস্যা কি, তেতিয়াহে তেওঁলোকে কামটো কৰিব। গতিকে ডাইৰেক্ট তেওঁলোকে কৰিব নোৱাৰে, তেওঁলোকে ইনডাইৰেক্টলি কৰিব। গতিকে ইয়াত আমি যদি এই ৰাষ্ট্ৰীয় দলৰ জৰিয়তে আহোঁ, বহুত সমস্যা আমাৰ সমস্যা হৈয়ে থাকিব, হয়তো বৃদ্ধিয়ে হ'ব। সেইকাৰণে মোৰ এটা চিন্তা যে আমি এই সৰু দলৰ জৰিয়তে গ'লেহে সৰু সৰু সমস্যাবিলাক সমাধান কৰিব পাৰিম। সৰু সৰু সমস্যা সমাধান নহ'লে ডাঙৰ সমস্যা সমাধান নহয়। সৰু নদীবিলাকক যদি আমি ঠিক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ডাঙৰ নদীখনো বেঠি হৈ থাকিব। কেইজনমান টাৰ্গেট আছে আপোনালোকৰ? আমাৰ এতিয়া 25খনৰ পৰা 28খন টাৰ্গেট। আমাৰ নৱশৰণীয়া ছাৰে কোৱা মতে 29খন আমি পাম, সেইটো কৈছে। আৰু ওদালগুৰিত আমাৰ ভেটি দুৰ্বল বুলি কৈছে অকণমান। চিৰাং, বাক্সা আৰু কোকৰাঝাৰত যথেষ্ট সবল বুলি কৈছে। আৰু চিৰাং, বাক্সা, কোকৰাঝাৰৰ ভিতৰতেই চৰকাৰ গঠন কৰিব পৰা ধৰণে 21-22খনমান আসন পাব বুলি তেওঁলোকে কৈছে। ওদালগুৰিত আমাৰ মানে 8খন আসনত আমাৰ প্ৰতিদ্বন্দ্বিতা হৈছে। বৰ্তমান যিটো ৰাজনীতি BTCৰ, সেই ৰাজনীতিটো অকণমান বেলেগ ছাইডতে বুজাব বিচাৰিছে। তেনে ক্ষেত্ৰত যেতিয়া মানে BPF আপোনালোকক আকোৱালি ল'ব, আপোনালোকে তেওঁলোকৰ লগত নহয়, BPFৰ লগত আমি যোৱাৰ সম্ভাৱনা একেবাৰে নাই। কাৰণ তেওঁলোক আচলতে দুৰ্নীতিগ্ৰস্ত বুলি সমাজে জানিছে আৰু ৰাজ্যপালে জানিছে। যিজন ৰাজ্যপাল আমাৰ মুখ্য ব্যক্তি, আমাৰ ৰাজ্যখন তেওঁৰ জৰিয়তে চলে, তেওঁৱেই BPFক আচলতে দুৰ্নীতিগ্ৰস্ত বুলি মানে প্ৰমাণ কৰি দিছে, যিহেতু তেওঁ দায়িত্বভাৰ লৈছে। আপোনালোকে যদি মেজিক নাম্বাৰ নাপায়, যদি চৰকাৰ গঠন কৰিব নোৱাৰে, 2-3মান লাগে, তেতিয়াহ'লে আপোনালোকে কাক লৈ ফালে? তেতিয়াহ'লে আমাৰ যিখন মানে সমিতি আছে, স্ক্ৰিনিং কমিটিৰ মাজত আলোচনা হ'ব। আলোচনা কৰি মানে কাক আনিলে আমাৰ ৰাইজৰ অপকাৰ নহয়। আমি সদায় ৰাইজৰ কথা চিন্তা কৰিম। ৰাইজৰ যাতে অপকাৰ নহয়, যি দুজনক আনিলে ৰাইজৰ অপকাৰ নহ'ব বা আমাৰ কথামতে চলিব, GSPৰ কথামতে চলিব, আমি তেওঁৰ লগত কৰিম। আৰু যদি সেইটো সম্ভৱ নহয়, আমি চৰকাৰ গঠন নকৰোঁ, আমি বিৰোধী পক্ষ হৈ থাকিম। যদি দুজন মানুহৰ কাৰণে আমি নোৱাৰোঁ, চিলেক্ট কৰিব নোৱাৰোঁ, আমি মজবুত বিৰোধী পক্ষ হৈ থাকিম আৰু কোনো কাৰণত বেয়া কাম কৰিব নিদিওঁ। আৰু আমি চৰকাৰক কিন্তু বিৰোধিতা কৰিবৰ কাৰণে বিৰোধিতা নকৰোঁ, আমি সহযোগ কৰিম। যাতে বেয়া কাম কৰিব নোৱাৰে, আমি সেইটোহে কৰিম। আৰু ভাল কামত আমি ছাপোৰ্ট কৰিম, আমাৰ সেইটো সিদ্ধান্ত। আৰু মই আমাৰ BTAD বাকী তথা আমাৰ মুদৈবুৰী বাকীৰ সৰ্বসাধাৰণ ৰাইজক সকলোকে মই হাতযোৰ কৰি মই মিনতিৰে অনুনয় কৰিছোঁ, মই মানে অনুৰোধ জনাইছোঁ। এতিয়া আচলতে আমাৰ বৰ ভয়াৱহ পৰিস্থিতি হৈ আছে। কৰোণা, COVID-19, CO মানে কৰোণা, VI মানে ভাইৰাছ, আৰু D মানে ডিজিজ। কৰোণা ভাইৰাছ ডিজিজ, এইটো ক'ভিড বুলি কয়। আৰু 19 শব্দটো দিছে, তাৰমানে 2019 চনত বস্তুটো আহিছে, সেইকাৰণে 19, আমি কওঁ COVID-19। তাৰমানে এইটো আচলতে কৰোণা যিটো ভাইৰাছ আমাৰ মাজত আহিল, এই বস্তুটোৱে আমাৰ গোটাই জনগাঁথনি বিশৃংখল কৰি দিছে, বিশ্বখনক কঁপাই তুলিছে, খুব ভয়াৱহ পৰিস্থিতি। গতিকে এই মুহূৰ্তত আমাৰ চৰকাৰে যিবিলাক নীতি নিয়ম বান্ধি দিছে, আমি যিকোনো প্ৰকাৰে ছ'চিয়েল ডিষ্টেঞ্চিং, যিটো মানে দূৰত্ব বজাই ৰাখিব লাগে, অতি কমেও 1 মিটাৰ দূৰত্বত আমি থাকিব লাগে, আৰু সকলোৱে মাস্ক পৰিধান কৰিব লাগে, য'তে গ'লেও মাস্ক পৰিধান কৰিব লাগে। মাস্ক পৰিধান নকৰাকৈ ক'তো যাব নালাগে, কাৰো লগত কথা পাতিব নালাগে, আৰু ক'ৰবালৈ গ'লেও ক'ৰবাৰ পৰা আহিও অতি সোনকালে আধা ঘণ্টা, 10 মিনিট, 15 মিনিটৰ ভিতৰত সদায় হাত ধুব লাগে, খুব ভালদৰে হাত ধুব লাগে, চাবোনেৰে হাত ধুব লাগে, আৰু কমচে কম 20 ছেকেণ্ড হাতখন ধুই মানে পৰিষ্কাৰ কৰিব লাগে। আৰু ক'ৰবাৰ বাহিৰৰ পৰা আহিলে গা পা ধুব লাগে, কাপোৰ কানি চব ভিজাই দিব লাগে, লগে লগে ভিতৰত সোমাব নালাগে, ঘৰৰ ভিতৰত বাহিৰতেই ব্যৱস্থা কৰি ৰাখিব লাগে, বাহিৰতেই গা পা ধুই কাপোৰ কানি ভিজাই দি পৰিষ্কাৰ হৈহে ভিতৰত সোমাব লাগে। গতিকে এইখিনি নীতি নিয়ম মানি চলিব লাগে। গতিকে এইখিনি কথা মই আমাৰ ৰাইজক